নমস্কাৰ, আপোনাক ধন্যবাদ জনালোঁ। আপুনি যিহেতু এজন বড়ো জনগোষ্ঠীৰ মানে বিখ্যাত কৌতুক অভিনেতা, আপুনি বড়ো জনগোষ্ঠীৰ এজন হিয়াৰ আমঠু। ডক্টৰ ভূপেন হাজৰিকাৰ নিচিনা আপুনিও বড়ো জনগোষ্ঠীৰ হিয়াৰ আমঠু। এই ক্ষেত্ৰত আপুনি অসমীয়া জনগোষ্ঠীক কি আহ্বান জনাব, কি উদ্দেশ্যত আপুনি এই বিপ্লৱত যোগদান কৰিলে? নাম্বাৰ ওৱান, মোক আমাৰ মানে ভূপেন হাজৰিকা ছাৰৰ লগত মোক কম্পেয়াৰ নকৰিব। মই এখেতৰ কাৰণে মানে -10% বুলিও মই ভাবি লওঁ। গতিকে এখেতৰ লগত মানে কম্পেয়াৰ কৰিব নালাগে। এইটো যিয়ে নহওক, মই অভিনেতা হিচাপে বড়োসকলৰ যিটো ফিল্ম জগতত বহুখিনি কাম কৰিলে। আমাৰ বড়োসকলৰ সকলোৱে আমাক আদৰি লৈছে, সকলোৱে আমাক ছাপোৰ্ট কৰিছে। এখেতসকললৈ মই ধন্যবাদ জনাম। আৰু মই হিচাপে মই কওঁ যে নিশ্চিতভাৱে যিহেতু ৰাইজে আমাক মানি লৈছে, সেই হিচাপে মই ভাবিছোঁ যে মই হিচাপে বড়ো যিটো কালচাৰত মই অলপ হ'লেও কণ্ট্ৰিবিউশ্যন দিছোঁ। এতিয়া কথাটো হ'ল কি, মোৰ চিন্তাধাৰাটো হ'ল কি, অকল আমি কালচাৰত থাকিলে মানে আজিৰ দিনত আমাৰ যিটো পৰিৱেশ, বড়োসকলৰ যিটো পৰিৱেশ, এইটো যদি চাই মানে অকল বড়োৰ কালচাৰতহে মই মানে অৰিহণা যোগাব পাৰে। যে মোৰ চিন্তাটো হ'ল আমি BTC যিমানখিনি জাতি জনগোষ্ঠী আছে সকলোৰে কাৰণে মই কাম কৰিবলৈ ইচ্ছা আছে, সকলোৰে ডেভেলপমেণ্টৰ কাৰণে কাম কৰিবলৈ মোৰ ইচ্ছা আছে। যদি সেইটো কৰিব লাগে মোক এটা বেলেগ প্লেটফৰ্ম লাগিব। যদি সেনেকুৱা যদি কৰিব লাগে তেতিয়াহ'লে নিশ্চয় এইটো পলিটিকেল প্লেটফৰ্ম লাগিব। এতিয়া মই দেখি পালোঁ যে UPPL যিটো আমাৰ প্ৰমোদ বড়ো ছাৰৰ যিটো নেতৃত্বৰ যিটো UPPL দল, এই UPPL দলে আজিৰ দিনত বহুখিনি কাম কৰিবলৈ আহিছে আৰু বহু ৰাইজক প্ৰতিশ্ৰুতি দিছে। প্ৰমোদ বড়ো ছাৰক মই বিশ্বাস কৰিছে, ৰাইজে আশ্বাসত ৰাখিছে। সেইকাৰণে মই চিন্তা কৰিলোঁ যে নিশ্চিতভাৱে UPPL দলত থাকি পেলাই মই সকলো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিবলৈ সক্ষম হ'ম। এইটো চিন্তাটো কৰি পেলাই মই আজিৰ দিনত UPPLত যোগদান দিছোঁ, ৰাজনীতিত আহিছে। আপোনাৰ তাৰমানে হাইনামূলিত যি আপুনি যিটো সপোন দেখিছিলে, আপুনি মানে ৰাজনীতিক নেতা হোৱাৰ যিটো কেৰেক্টাৰ আপুনি তাত পৰিস্ফুট কৰিছে, ইয়াকে আপুনি বাস্তৱ কৰিবৰ কাৰণে আগ্ৰহ হৈছে নেকি? এইটো লগৰ কথা নাই। এইটো এই ফিল্মত যিখিনি অভিনয় কৰিছে, যিখিনি মই কেৰেক্টাৰ ল'লোঁ, সেইটোৰ লগত কথা নাই। মই তাৰমানে ফিল্মৰ অহাৰ আগৰ পৰাই ৰাজনীতিত তাৰমানে অহাৰ মোৰ চিন্তাধাৰাই আছিলে। আৰু মই সেই সময়তো ফিল্মত অহাৰ আগতেও আমাৰ অঞ্চলত থকা যিবিলাক ৰাজনীতিৰ নেতা এখেতসকলৰ পাছে পাছে মই ঘূৰিছোঁ। কিন্তু কথাটো হ'ল কি, কেতিয়াবা সেনেকুৱা হয় যদি অঞ্চলত যদি ভাল নেতা নাথাকে, অঞ্চলত যদি ভাল লিডাৰ নাথাকে, তাতে লিডাৰৰ জন্ম হয়। মই চিন্তা কৰিছোঁ কি আমাৰ মোৰো এনেকুৱা গতি হৈছে। যদি আমাৰ লিডাৰটো যদি ভাল হ'লেহেঁতেন, মোৰ ৰাজনীতি আহিব লগা নেতা হ'ব মানে নালাগিলেহেঁতেন। যিহেতু মানে আমাৰ নেতাবিলাকে যিহেতু মোৰ কাৰণে মানে মই ভাবিছোঁ কি দে আৰ নট ফিটেড, সেইকাৰণে মই ৰাজনীতিত আহিছোঁ। আপোনাৰ এসময়ৰ বন্ধু বিপুল ৰাভা, তেখেতক মানে BPPৰ হৈ জোৰদাৰ প্ৰচাৰত নামি পৰিছে। মই তেতিয়াই কৈছোঁ তাৰমানে আৰ্টিষ্ট হোৱাৰ আগে চবে এজন ব্যক্তি হয়, নিজৰ ব্যক্তিত্ব আছে, নিজৰ চিন্তাধাৰা আছে, নিজৰ এটা আৱেগ আছে। সেইটো লৈ পেলাই এখেতসকলে মানে ডিচিশ্যন লৈছে। মই ভাবিছোঁ নট এজ এ আৰ্টিষ্ট এখেতসকলে ডিচিশ্যনটো লোৱা নাই, ময়ো তেনেকৈ লোৱা নাই। মই আৰ্টিষ্ট হিচাপে এইটো মোৰ ডিচিশ্যন নহয়, মই হিচাপে মই ডিচিশ্যনটো লৈছোঁ। ছাৰ, সাধাৰণ জনগোষ্ঠীক আপুনি কি আহ্বান জনাব? মই BTCত থকা সকলো জাতি জনগোষ্ঠীক মই আহ্বান জনাম। আজি আমি সকলোৱে এটা অভিজ্ঞতা পাইছোঁ, আগতে সকলোৱে এটা এক্সপিৰিয়েঞ্চ পাইছে যে আমাৰ মাজত এই বড়ো, এই মুছলমান, এই আদিবাসী, এই ৰাজবংশী, এইবিলাক যদি বিভাজনটো থাকে, আমাৰ এই অঞ্চলত, আমাৰ BTC অঞ্চলত শান্তি নাহিব। আৰু যদি শান্তি নাহে আমি উন্নয়ন নহ'ব। আমি তাৰমানে একেবাৰে উন্নয়নৰ কথাটো বাদ দিয়াকৈ বহুত মানে আণ্ডাৰ ডেভেলপ হ'ব। সেইকাৰণে মই কওঁ আমাক যদি উন্নয়ন লাগে আমি শান্তিৰে থাকিব লাগিব। আৰু যদি শান্তিৰে থাকিব লাগে আমি সকলোৱে তাৰমানে মিলা প্ৰীতিৰে থাকিব লাগিব। মই সেইটোকে আহ্বান জনাম আৰু আমি UPPL দলে সেইটোকে চিন্তা কৰিছোঁ। এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনালোঁ। ধন্যবাদ।